আৰু গাইছ আমাৰ ইয়াত বোলে হুপাধৰা ওলাইছে সুধুনে এতিয়া ফোন কৰিছিলে তো এতিয়া সেইটো কাৰণে ওলাই গৈছোঁ পুৰা মজাকৈ আৰু হুপাধৰাটো আপোনালোকক দেখাম বাৰু দেই এতিয়া প্ৰথমতে সুধুনুক লগ কৰি লওঁ হয় নাই আৰু পুৰা হুপাধৰা চাব গৈছোঁ আৰু আপোনালোকৰ সেইপিনে ওলাইছে যদি কমেণ্ট কৰি জনাব দেই আৰু গাইছ আহি গ'লোঁ সুধুন ক'ত হুপাধৰা ওলাইছে ক'ত হুপাধৰা ওলাইছে তোক মই ঠগি পিনে মাতিলোঁ ইয়াত জংঘল আছে ভয় লাগিছিলে সেইটো কাৰণে মাতিছিলে এনেই বেঙেনা দি দিলি মোক বেঙেনা মানে ইয়াত ভয় লাগিছে দেখিছে ন গোটেই জংঘল হৈ আছে জংঘলত গোটেই জংঘল হৈ আছে দেখিছোঁ কিন্তু গম পাইছে নাই গাইছ মোক এনেই মানে ভয়ত মানে মোক মাতি দিছে মানে এনেই মই দাঁত লৈ আহি গৈছোঁ এনেই এনেকৈ ভয় লাগিছে ন মোক 5 minutes later আজিতো তই মোক বৰ বেয়া বেঙেনা দি দিলি হয় নাই আপোন কা ষ্টাইল ভাই তো গাইছ আপোনালোকে ষ্টাইলৰ কাৰণে মোৰ বেঙেনা দিলে সেইটো কাৰণে এইপিনে পুৰা মাংস লৈ লৈছোঁ আজি পুৰা মাংস দিম হয় নাই পুৰা মাংস দিম আৰু গাইছ মই যে মাংসটো লোৱাৰ পাছত সুধুনুক এনেইহে কওঁ মই মাংসটো খাবলৈ মাতিম বুলি সুধুৰকা কয় নিজেই ক'ব মাতো নাই মইতো নামাতোৱে মোক নামাতোৱে মানে কেনেকৈ মাতিম হয় নাই আমাৰ ঘৰতে 14টা 15টা মানুহ আছে আধা কেজি মাংস ল'ম কেনেকৈ হ'ব ইয়াক মাতিলে হয় নাই ইয়াক মই এদিন মাতিছিলোঁ দেই একেবাৰে মানে আধা কেজি মাংস অকলে খাব বিচাৰিলে সেইটো কাৰণে নামাতো হয় নাই তই একদম মোক নামাতোৱে একেদিন মাতিলি অলপ বেছি খাই দিলোঁ বুলি তই নামাতোৱে মোক আৰু গাইছ যি কি নহওক সুধুনুৱে মোক বেঙেনা দি মতাৰ কাৰণে মাংস চাংস লৈ আহিলোঁ এতিয়া খাই বৈ হৈ থাকোঁ আৰু ন হৈ থাকোঁ কালি ৰাতিপুৱা লগ কৰোঁ হৈ থাকোঁ কৈ দিছোঁ যে মইহে খাই কিনি শুম তইতো সুধা ভাত খাবি নাই তোক নামাতো নহয় ময়ো যাম আজি তই নামাতো নেকি মোক নামাতো মই যাম 100 টকা মানৰ মাংস আনিছোঁ ইয়াক মাতিলে কি হ'ব হয় নাই আধা কেজি মাংস অকলে খোৱা মানুহ তো মই খাইছিলোঁ ইউটিউবাৰে খাইছিলোঁ এইটোবাৰ মই 2 পিচ খাম নাই মই তোক আজি নামাতো বেলেগ দিনাখন গজব বেজতি যি কি নহওক ময়ো খাই কিনে হৈ যাম আৰু তইতো সুধা ভাত খাবি হৈ যাবি দেই আৰু ৰাতিপুৱা লগ পাম দেই গাইছ the next day আৰু গাইছ পুৰা মজাকৈ ৰাতিপুৱা হৈ উঠিলোঁ দিনে আকৌ হৈ যায় পুৰা মজাকৈ হৈ উঠিলোঁ উঠি কিনে আৰু এতিয়া হৈ আছোঁ চেপন কি আনিব যাম সুধুনু মানে এইবাৰ পুৰা জোতা চোতা পিন্ধি কিনে পূজা হিলাই দিম হয় নাই আগৰ ভিডিঅ'টো চলে নাই যদি নাই চোৱা সেইটোত মানে সুধুনু এটা গান গাইছে হয় নাই সুধুনু সেই গানটো যদি ভিডিঅ'টো নাই চোৱা চাইছে যদিও গানটো শুনাই দিওঁ ন এবাৰ গাই দেচোন সুধুনু আৰু গাইছ সুধুনুৱে এই গানটো গোৱাৰ কাৰণে এটা এৱাৰ্ড পালোঁ চালে নাই ভিডিঅ'টো নাই চোৱা যদি চোৱক আৰু আগৰ ভিডিঅ'টো আৰু ওপৰত আই বটনত লিংকটো দি দিছোঁ আৰু চাব দেই আৰু গাইছ সেই ভিডিঅ'টো চাব বাৰু প্ৰথমতে এই ভিডিঅ'টো চাই লওক হয় নাই তাৰপাছত সেইটো ভিডিঅ' চাব নহ'লে এইটো চোৱাটো মজাই নাহিব আৰু এতিয়া ডাইৰেক্ট চেপনত গৈ লগ পাই মানে আজি দেওবাৰ হয় যে এইটো কাৰণে ভিৰ ভাৰ আছে একটা হাতত মোবাইল আৰু একটা হাতত স্কুটি চলাই গ'লে মানে অলপ প্ৰব্লেম দিব নাই সেইটো কাৰণে দেই আৰু গাইছ চেপন আহি পাই গ'লোঁ আৰু আপোনালোকে নাভাবিব আকৌ মোৰ বসন্তি কিমান স্পীড চলাইছে বুলি অকল ভিডিঅ'টোহে স্পীড কৰি দিছোঁ আৰু এইপিনে চাইছেনে কিমান মানুহ বাপৰে মানে আজি পূজাত যিমান মানুহ হয় তাতকৈ বেছি মানুহ হৈ গৈছে চাইছেনে কিমান মানুহ সেই তলপিনে চাওকচোন অকল মানুহৰ মাথাই দেখাইছে অকল মানুহৰ মাথা বেলেগ একো নাই আৰু গাইছ জোতা ল'বলৈ আহিছোঁ যিহেতু জোতা ষ্ট'ৰত সোমাই গ'লোঁ আৰু চাইছেনে মোজা নাই যে পলিথিনৰ পৰা কাম চলাই দিছোঁ খাতৰা আৰু হয় নাই সুধুনু ষ্ট'ৰত মানে জোতা পচন্দ নহ'লে সেইটো কাৰণে বাহিৰত ওলাই গ'লোঁ আৰু বাহিৰত মানুহ চাইছেনে কিমান হৈছে বাপৰে আৰু গাইছ তলতে ষ্ট'ৰত মানে জোতা পচন্দ নহ'ল যে সেইটো কাৰণে একেবাৰে গুদামতে সোমাই গৈছে চাইছেনে এইপিনে গোটেই জোতা এইবিলাক জোতা আৰু গাইছ গুদামত সোমালোঁ পুৰা জোতা পচন্দ হৈ গ'ল চেগা মোৰ ফেভৰেট চেগা হয় এইটো 120 টকাত লৈছোঁ কেনেকৈ আছে দামটো ভাল আছে নাই মজা আৰু এইপিনে চোৱা পুৰা দুৰ্গা মাৰ প্ৰতিমা বনাই ৰেডি আৰু বেছি দিন নাই দুৰ্গা পূজা মত আৰু গাইছ পুৰা জোতা চোতা লৈ আহিছে আৰু এইপিনে চক জোতা এইটো জোতা আৰু এইপিনে কাৰ্ড লৈ আহিছে মানে এইবিলাক লটাৰী খেলা যে দোকানত থ'বৰ কাৰণে লৈ আহিছে হয় নাই সুধুনু জোতা চোতা লোৱা হৈ গ'ল ন এতিয়া অকল পিন্ধিব আছে হয় নাই আৰু গাইছ ইয়াত মানে আমাৰ ৰখা বহুত দেৰি হৈ গ'ল হয় নাই সুধুনু এতিয়া যাব লাগে নেকি যাব লাগে বৈ